খবৰ ভাল, মোৰো খবৰ ভাল। মোৰ চেনেলত নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ভাবিছোঁ এটা ভিডিঅ' বনাই দিওঁ। আজি ভিডিঅ'টো ধুনীয়া হ'ব গৈ আছে, আপোনালোকে চাই থাকিব একদম ভিডিঅ'টো শেষলৈকে। আৰু এটা একদম ধামাকা হ'ব ভিডিঅ'টো, আপোনালোকে চাই থাকিব কি হয় কি নহয়। আৰু আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাব। আৰু ধুনীয়াকৈ মই মূৰ গা ধুই আহিলোঁ আৰু ধুনীয়াকৈ ভাত বনাই আছে, লগৰ ছোৱালীক মাতিছোঁ। আৰু কি হ'ব গৈছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব, শেষলৈকে চাই থাকিব। ফাইনেলি আহি পাই গ'ল যিটো আজি ধুনীয়া এটা মানে ছাৰপ্ৰাইজ আছে, আপোনালোকৰ ছাৰপ্ৰাইজটো দেখাই আছোঁ, আপোনালোকে চাই থাকিব। ইফালে আপোনালোকক যিটোক দেখাই আছোঁ ৰ'ব, এইফালে যিটো আজি কি কওক ফাইনেলি চাহ দিছিলোঁ, খাৱা হৈ গ'ল। হেপী বাৰ্থডে। থেংক ইউ। এইফালে জীয়ান আছে আৰু ধুনীয়াকৈ আপোনালোকক দেখাই আছে, আপোনাৰ চাই থাকিব। আৰু ধুনীয়াকৈ মানে সজাই আছে আৰু তাত আপোনালোকক দেখাইছে। আৰু যিটো মাত্ৰ আহি পালে তাৰ আজি তাৰমানে বাৰ্থডে, আজি জন্মদিন দিনটোত ভাবিছোঁ অকণমান ছাৰপ্ৰাইজ দিওঁ আপোনালোকক দেখাই পালে। ধুনীয়াকৈ বেলুন চেলুন শুকাই আছে আৰু ধুনীয়াকৈ সাজা ভিতৰত আপোনালোকক দেখাই আছোঁ ৰ'ব। ইফালে কৰিশ্মা, ইফালে আমাৰ মানসী আৰু ইফালে বাইদেউহঁত আছে। আৰু আপোনালোকক ফাইনেলি দেখাই আছোঁ। ধুনীয়াকৈ সাজি কাচি ওলালোঁ আৰু ধুনীয়াকৈ কেক চেক কাটোঁ আৰু ছাৰপ্ৰাইজটো দিওঁ। আৰু ধুনীয়াকৈ সাজাইছোঁ, সাজাখিনি আপোনালোকক দেখাইছোঁ। বলক আপোনালোকে ধুনীয়াকৈ সাজা হৈ গ'ল। ফুলি ধৰিয়েল নাই নবনাইছি আৰু ছাৰপ্ৰাইজটো আপোনালোকক দেখাইছোঁ, আপোনালোকে চাই থাকিব। থেংক ইউ। ভাল লাগছে না? আপোনালোকক কেক কাটি আছোঁ, আপোনালোকে চাই থাকিব একদম ভিডিঅ'টো। ফাইনেলি কেক কাটি হ'ব। দৰ্জাখন হেপী বাৰ্থডে। আৰু ফাইনেলি আমি কেকটো কাটি দিওঁ। Happy birthday to you. Happy birthday to you. Happy কাটা হৈ গ'ল আৰু ধুনীয়াকৈ প্ৰসাদো বিলালোঁ আৰু পায়স চায়স ধুনীয়াকৈ খালে। আৰু ইফালে ভাত দি আছে, ধুনীয়াকৈ মাংস আছে আৰু দালি ভাজি। আৰু মানে বেলেগ মানুহ মাতা নাই, এনাৰ দুটামান মানুহ মাতি থৈ দিছোঁ। আৰু আমাৰ বাইদেউহঁতৰ মানে ল'ৰাটোক মাতি আৰু মোৰ লগৰটো আছে, সেইকেইটাই এনাৰ ধুনীয়াকৈ মানে বাৰ্থডেখন পাতিলোঁ। আৰু ইহঁতক ভাত দিছোঁ ধুনীয়া কৰি। কেনে লাগছে? ভাল হৈছে নে শান্তিপ্ৰিয়া? অঁ শান্তিপ্ৰিয়া, কেনে লাগছে? আজি নেইনা আমাৰ লাজ কৰি আছে এইফালে। আৰু ধুনীয়াকৈ ভাত চাত মানে দি লওঁ। আৰু মোৰ লগৰটো আছে আৰু মোৰ ফালৰ পৰাই মানে সৰুকৈ এটা গিফ্ট আনিছোঁ আৰু আনবক্সিং কৰিব। ৱেলকাম পাহুল মাতি দেখা। থেংক ইউ ইমান দিনতে কৰাৰ বাবে। আৰু আপোনালোকে ক'ব কেনে লাগিছে কাপোৰযোৰ? ভাল লাগছে না কাপোৰযোৰ? অৰ্ডাৰ আহি গ'ল। লোৱা লোৱা লোৱা। ভাগৰ বস্তু ভাগৰ লোৱা
আৰু ধুনীয়াকৈ কেক চেক কটা হৈ গ'ল আৰু ধুনীয়াকৈ আমি মানে শৰাই আগবঢ়াইছোঁ আমাৰ থাপনাতে আৰু ধুনীয়াকৈ শৰাইখন ভাঙি দিওঁ আৰু ধুনীয়াকৈ সেৱা চেৱা কৰিলোঁ। তো গাইছ এতিয়া ভাত তাত খোৱা হৈ গ'ল, ভাত তাত খাই উঠিলোঁ। তো আজি ছাৰপ্ৰাইজটো কেনে লাগিছে? তো আজি ছাৰপ্ৰাইজটো ঠিকেই আছে, ধুনীয়া লাগিছে। তো এতিয়া এই কিবা কৈ দিব। তো যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাইছোঁ আৰু আজি ভিডিঅ'টো চাই কেনে গ'লে আপোনালোক কমেণ্ট কৰি জনাব আৰু নেক্সট ভিডিঅ'ত লগ পাইছোঁ আৰু আজি আমি মানে পূজাৰ কাপোৰ পিন্ধা সেইটো মিনি ব্লগত যাওঁ আপোনালোকে চাব।